মনে প্ৰাণে তিৰংগা, ঘৰে ঘৰে তিৰংগা। আজি মই আছোঁ তিতাবৰত। ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তিৰংগা যাত্ৰা। আচলতে তিৰংগা যাত্ৰা হয় কি? স্বাধীনতা দিৱস উপলক্ষে তিৰংগা যাত্ৰা হৈছে দেশৰ প্ৰতি থকা আমাৰ মৰম, সন্মান আৰু একতাৰ প্ৰতীক। জাতীয় পতাকা হাতত লৈ দেশ প্ৰেমৰ শ্লোগানেৰে এই যাত্ৰাত অংশগ্ৰহণ কৰি আমি স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বীৰত্বক স্মৰণ কৰোঁ। তিৰংগাৰ তিনিটা ৰঙে আমাৰ দেশৰ সাহস, শান্তি আৰু সমৃদ্ধিৰ বাৰ্তা বহন কৰে। এই যাত্ৰাত সমাজৰ সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি একতা, দেশ প্ৰেমে আৰু ঐক্যৰ ভাৱনা শক্তিশালী কৰে। আহক এই স্বাধীনতা দিৱস আমি সকলোৱে তিৰংগাৰ সন্মান অটুট ৰাখি দেশৰ উন্নতি আৰু শান্তিৰ বাবে একেলগে আগবাঢ়ো। জয় হিন্দ, বন্দে মাতৰম।